মলেশ কথা এটা গম পাও নাই নাপাওঁ নহয় কিনো ভেবেল লগা কাচি মাৰি দিম লগা পাগলটো আমাৰ গাঁৱলৈ আহিছে হেনো নহয় ৱাহ হয় নেকি মই গমেই নাপাওঁ ন ৰাম ৰাম এই ৰাতিখন তহঁতৰ ঘৰলৈ আহিলো এতিয়া কি হ'ব কথাটো নেলেছ মই আকৌ আজি পেণ্টটো তলত সৰু পেণ্টটো আকৌ টিকাটো ফটা এটাকে পিন্ধি আহিলো নহয় এইটো কালকেটোত কি হ'ব একো নহয় টিকা ফটা পেণ্টটোহে পিন্ধি আহিছে একো নহয় কি হয় কেনো সেইটোৱে আকৌ হেনো আকৌ আহিলে হেনো চোলা কাপোৰ চব ভলকাই লৈ যায় হেনো কাঢ়ি মেলি নিলেতো চোলা ধোৱা পেণ্টটোহে নিব একো নহয় মানুহটো কেনেকে বাচিম সেইটো চিন্তা কৰ সেইটো কাচি মাৰি দিব নহ'লে কাপোৰ কানি হলকাই লৈ গ'লে আকৌ মোক পেণ্টটো টিকাটো ফটা নহয় সৰু পেণ্টটো টিকাটো ওলাই আহিব মোৰ লাজ নালাগিব নে কিবা এইটো কালকেটোত তুই টিকাটো তই মানুহবোৰ কেনেকুৱা মানুহটো ইমান কোলাটো আন্ধাৰত সেই টিকাটো নিদিলিকে হয়তো আকৌ এইটো কালকেটোত দেই এইটো বেলেগ কথা এটা আমি এতিয়া সিদ্ধান্ত কৰিব লাগিব ল'ৰা কি আলোচনা কৰি আছো তহঁতি খগেন দা খগেন দা আহিলি ভালে কৰিলি পাই একদম হেৰি নহয় এই ভেবেল লগা একদম কাচি মাৰি দিম লগা পাগলটো আমাৰ গাঁও আহিছে নহয় আমি এতিয়াহে গম পাইছো হয় নেকি এই হ'ব দে টেনশ্যন নলবি মই আহি গ'লো দেখিছেনে মোৰ বডি দেখিছেনে তহঁতি ঠাণ্ডাত জুই ফুৱাই আছো মই দেখিছেনে উদিয়ে মুদিয়ে ঘূৰি ফুৰিছো একোনো টেনশ্যন নলবি দেখিছেনে লগতে বান্ধৱী এটা খাই আহিছো এই ভয় নকৰিবি তাত টিকাত লগাই দিম জুই খগেন দা তাত টিকাত জুই লগাই দিলে সি কাম মাৰি নিদিবনে তোক সি কামুৰি দিব পৰাকে টিকাত জুই নলগা নহয় কি চিন্তা কৰিছ হয় পাই এইটো কালকটোতো এইটো একো নাই দেই মাথাত এইটো এনেই চুলিখিনি এনেই মাথাটোত লৈ আছ ঘিউ বোলে তো একো নাই দেখিছ নাই ডিঙিত চাচেন আমিতো এইটো কুকুৰা চুৰহে কয় অকল হাঁহ চুৰ কুকুৰা চুৰ সি বুধান দাই মগজ পটককে খেলায় খালি কেনেকে বাচিম কি কৰিম সেইটো এতিয়া চিন্তা কৰিব তাৰ সেইটো নাই শক্তি নাই বুজিছ নে খগেন দা মই কি ভুল কৰিলো জীৱনত মোৰ মালটো ৰশ্মি মালটো কলৈ গলি ৰশ্মি মালটো মোৰ কলৈ গলি কোন এইটো ৰাস্তাত বিনাই আছ যে হা ঐ কোন তই মোৰ কলিজা ৰশ্মি কলৈ গলি মাতিলে নামাত যে ঐ কোন এইটো বলিয়া ৰশ্মি কৰি আছে হা ঐ কোন এইটো মই কি বুলি নিচলো তোক কি লাগে তই কোন উল্টা মুখে দম দিছ কোনেও এইটো হা কোন তই চিনি পাও নে বাপেক মই তই দেখিছ নে মোক চিনি পাইছ নে মোক কোন কাঠি মাৰি দিম গম পাইছ নে নগেন হে নেকি মই আকৌ বেলেগ কোনোবা বুলি ভাবিছিলো বোপাই বোপাই খং চং নকৰিবি দেই তই ভেবেল টেঙা নগেন নহয় জানো হয় চিনি পাও যদি কেলে দম দিছিলি ডাং মাৰি ঠাণ্ডা দিনে ভেকুলীটো নিচিনা বেকা হৈ ফুৰিছ আকৌ মোক দম দিবলৈ আহিছ চিনি পোৱা নাই ডিঙিত কাঠি মাৰি দিম বোপা বেয়া চান পাবি দেই হ'ব দে তই যা বতে যি বাটে আহিছিলি যা দেই ময়ো মানে সেই দেৰি হৈছে যাওঁ দেই বোপা মোৰ কলিজা গুলপীয়া জনী একেবাৰে ৰশ্মি কলৈ গলি খুৰাটো কেনিবা যায় নেকি যাওঁতে যাওঁ আকৌ বুজিছা খালি তোমাক চিনি নাপালো নহয় মোৰ ঘন জীয়েক ঘন চিনি পাইছেনে ঘন ঘন জীয়েক নেকি বৰ ডাঙৰ হলা দেই খালি ড্ৰেছযোৰ কিন্তু বৰ কলিতে চিঙি পিন্ধিলা পাই কি যে কয় খুৰাটো এই টাউনত এনেকুৱাই পিন্ধে হয় নেকি আমাৰ এইফালে আকৌ গছবিলাক মানে গছ গছনিবিলাক বেছি নহয় জানো বুজিছা সেইটো কাৰণে অলপ দীঘল পিন্ধিবলগীয়া হয় বাৰু এতিয়া অকলে আহিছে নে লগত কোনোবা আহিছে আহিছে ওচৰৰ ভণ্টি এজনী আহিছে তাই দোকানত বজাৰ কৰিছে মই ইয়াতে অকণমান ৰৈ দিছিলো ওচৰৰ ভণ্টি কিবা হয় নেকি সম্বন্ধ সেই ওচৰৰে আৰু দেউতাই ঘন বুলি কৈছে যে ঘন দাই ছোৱালীজনী নিজনী কালকটো হয় বুজিছ হয় ডাঙৰ হ'ল বুজিছ নে তোৰ থাকি ওখ ডাঙৰে হ'ল তই সেই একেবাৰে মানে সেই ভীমকলৰ গুৰিটোৰ নিচিনাকে চাপৰ হৈ থাকিলি দেউতাই অকল মোক ভীমকলৰ গুৰি কালকেটো বুলিয়ে কয় যে এই দেউতা মই কালকেটো নেকি বুজিছ কালকেটোৱে এওঁৰ লগতে দিছে নেকি সৌৰা এওঁ দেখোন বৰ বেলেগ ডিজাইনৰ ৰাম ৰাম ধৰিব পৰা নাই নহয় ৰাম ৰাম ৰাতি হ'লে দেখোন ভয়ে খাব লাগিব
দেউতা এইটো কি বস্তু দাঁত দেখোন একেবাৰে তোমাৰ একেবাৰে সেই জবকাখনৰ নিচিনা ৰাম ৰাম কৃষ্ণ ভণ্টি তোমাৰ সেইকেইটা দাঁত নে জবকা দাঁত আকৌ মই হেৰি নহয় কলকেটে নঘহো নহয় মই বালি দি ঘহো শিলগুটি মাৰি হে শিলগুটিয়ে দাঁত ঘহে মই সেইফালে শিলগুটিয়ে ঘহে বুজিছে নে শিলগুটি এনেকে বালি চিমেণ্ট বালি ল'ব লাগে লগত ঘছ ঘছ মাৰি দিব লাগে দাঁত তোমাৰ একেবাৰে পিলিপিলিয়া জোঙা হৈ যাব তুমি কি খাবা তোমাৰ একদম যেনেকুৱা হাড়ি নহ'লে গৰু হাড়ি হ'লেও মাক চুবাই দিব পাৰি বুজিছা কৃষ্ণ গৰু হাঁহ আমাৰ ফালে নাখায় নহয় কুকুৰা হাঁহহে খায় ভণ্টি তুমি তেতিয়াহ'লে কি চিমেণ্ট বালিয়ে দাঁত ঘঁহা খালি তোমাৰ দেউতাৰ নামটো কি কোৱাচোন ক'লে চিনি পাবও পাৰোঁ নহয় বুজিছা আমাৰ দেউতাৰ নাম জহলাল আকৌ মই জানিছোঁৱেই তোমাৰ দেউতাৰ নাম জহলাল হ'ল বুলি সেইটো কাৰণত তোমাৰ দাঁতকেইটা জোঙালি দিছে আকৌ বুজিছা সেইকাৰণে জোঙালি দিছে জহলালে দেউতাৰ নামটো জোঙালি দিয়া নহয় মোৰ এইটোৱে মানে ডিজাইনটো এনেকে আমি চোকা কৰিয়ে ৰাখোঁ দাঁতবিলাক যাতে আমি মানে গৰু হাঁহ হ'লেও ম'হ হাঁহ হ'লেও চুবাই দিব পাৰোঁ মাৰোঁ আয়ো দেউতা এইটো কি বস্তু গৰু হাঁহ ম'হ হাঁহ খাই কৃষ্ণ আয়ো দেউতা ডাঙগে বৈও ইয়াৰ পৰা ডাঙগে বৈ আমাৰ ই অকণমান ভয় খাইছে বুজিছেনে তোমাৰ একেবাৰে দাঁত মানে একেবাৰে জবকাকে দৰে মেলেং খাই আছে দেখিছা নাই তোমাৰ আগে আকৌ মুখখন মেল খাই থাকে তোমাৰ খাওঁকৈ ই ভয় কৰিছে ন বুজিছা এনেই সৰু ল'ৰা তাতে হাত ভৰি দেখি যায় নহয় কেনেকুৱা তোমাৰ সেইকেইটা দাঁতে কাম মাৰি দিলা আৰু চেচে আৰু বুজিছা বাৰু খুৱাই আমি যাওঁ যোৱা দেই মৰমী যোৱা তোমাৰ নামটো মৰম লগাই হ'লা বুজিছা লগতহে দক্ষিণী লৈ আহিলা কৃষ্ণ তোমালোকে এইখন কেনেকুৱা গাঁও আছিলো মানুহ কেনেকুৱা ব্যৱহাৰ কৰে নে ৰাম ৰাম একেবাৰে কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিছে কৃষ্ণ মই দক্ষিণী নেকি তোৰ দাঁতহে দিচলাহে তোৰ দক্ষিণী বুলি নক'ব কেলে আকৌ মোৰ দেখা নাই কেনেকুৱা ডিপ্লিপছে হা একেবাৰে মোৰ হাতলৈ চাবা নে ভৰিলৈ চাবা নে চোৱা আকৌ তুমি বুজিছা চুলি চোৱা তোমাৰ চুলি চোৱা মোৰ ভৰি চোৱা তোমাৰ ভৰি চোৱা তোমাৰ দাঁত চোৱা মোৰ ডালিম গুটি যেন দাঁত তোমাৰ জবকা গুটি যেন যে হ'ব দিয়া তোমাৰ লগত আজিৰ পৰা নাহো আৰু মোৰ জবকা দাঁতলৈ দেই ব'লা খুৰাটো কেনিবা যায় নেকি যাওঁতে যাওঁ আকৌ বুজিছা খালি তোমাক চিনি নাপালো নহয় মোৰ ঘন জীয়েক ঘন চিনি পাইছানে ঘন ঘন জীয়েক নেকি বৰ ডাঙৰ হ'লা দেই খালি ড্ৰেছযোৰ কিন্তু বৰ কজিতে চিঙিও পিন্ধিলা পাই কি যে কয় খুৰাটো এই টাউনত এনেকুৱাই পিন্ধে হয় নেকি আমাৰ এইফালে আকৌ গছবিলাক মানে গছ গছনিবিলাক বেছি নহয় জানো বুজিছা সেইটো কাৰণে অলপ দীঘল পিন্ধিবলগীয়া হয় বাৰু এতিয়া অকলে আহিছে নে লগত কোনোবা আহিছে আহিছে ওচৰৰ ভণ্টি এজনী আহিছে তাই দোকানত বজাৰ কৰিছে মই ইয়াতে অকণমান ৰৈ দিছিলোঁ ওচৰৰ ভণ্টি কিবা হয় নেকি সম্বন্ধ সেই ওচৰৰে আৰু দেউতাই ঘন বুলি কৈছে যে ঘন দাই ছোৱালীজনী নিজনী কালুকাটো হয় বুজিছ হয় ডাঙৰ হ'ল বুজিছনে তোৰ থাকি ওখ ডাঙৰে হ'ল তই সেই একেবাৰে মানে সেই ভীমকলৰ গুৰিটোৰ নিচিনাকৈ চাপৰ হৈ থাকিলি দেউতাই অকল মোক ভীমকলৰ গুৰি কালকেটু বুলিয়ে কয় যে এই দেউতা মই কালকেটু নেকি বুজিছ কালকেটুৱে এওঁৰ লগতে দিছে নেকি সৌৰা এওঁ দেখোন বৰ বেলেগ ডিজাইনৰ ৰাম ৰাম ধৰিব পৰা নাই নহয় ৰাম ৰাম ৰাতি হ'লে দেখোন ভয়ে খাবলৈ দেউতা এইটো কি বস্তু দাঁত দেখোন একেবাৰে তোমাৰ একেবাৰে সেই জবকাখনৰ নিচিনা ৰাম ৰাম কৃষ্ণ ভণ্টি তোমাৰ সেইকেইটা দাঁত নে জবকা দাঁত আকৌ মই হেৰি নহয় কলকেটে নঘহো নহয় মই বালি দি ঘহো শিলগুটি মাৰি হে শিলগুটিয়ে দাঁত ঘহে মই সেইফালে শিলগুটিয়ে ঘহে বুজিছে নে শিলগুটি এনেকে বালি চিমেণ্ট বালি ল'ব লাগে লগত ঘছ ঘছ মাৰি দিব লাগে দাঁত তোমাৰ একেবাৰে পিলিপিলিয়া জোঙা হৈ যাব তুমি কি খাবা তোমাৰ একদম যেনেকুৱা হাড়ি নহ'লে গৰু হাড়ি হ'লেও মাক চুবাই দিব পাৰি বুজিছা কৃষ্ণ গৰু হাঁহ আমাৰ ফালে নাখায় নহয় কুকুৰা হাঁহহে খায় ভণ্টি তুমি তেতিয়াহ'লে কি চিমেণ্ট বালিয়ে দাঁত ঘঁহা খালি তোমাৰ দেউতাৰ নামটো কি কোৱাচোন ক'লে চিনি পাবও পাৰোঁ নহয় বুজিছা আমাৰ দেউতাৰ নাম জহলাল আকৌ মই জানিছোঁৱেই তোমাৰ দেউতাৰ নাম জহলাল হ'ল বুলি সেইটো কাৰণত তোমাৰ দাঁতকেইটা জোঙালি দিছে আকৌ বুজিছা সেইকাৰণে জোঙালি দিছে জহলালে দেউতাৰ নামটো জোঙালি দিয়া নহয় মোৰ এইটোৱে মানে ডিজাইনটো এনেকে আমি চোকা কৰিয়ে ৰাখোঁ দাঁতবিলাক যাতে আমি মানে গৰু হাঁহ হ'লেও ম'হ হাঁহ হ'লেও চুবাই দিব পাৰোঁ মাৰোঁ আয়ো দেউতা এইটো কি বস্তু গৰু হাঁহ ম'হ হাঁহ খাই কৃষ্ণ আয়ো দেউতা ডাঙগে বৈও ইয়াৰ পৰা ডাঙগে বৈ আমাৰ ই অকণমান ভয় খাইছে বুজিছেনে তোমাৰ একেবাৰে দাঁত মানে একেবাৰে জবকাকে দৰে মেলেং খাই আছে দেখিছা নাই তোমাৰ আগে আকৌ মুখখন মেল খাই থাকে তোমাৰ খাওঁকৈ ই ভয় কৰিছে ন বুজিছা এনেই সৰু ল'ৰা তাতে
হাত ভৰি দেখিছাই নহয় কেনেকুৱা তোমাৰ সেইকেইটা তাতে কাম মাৰি দিলা আৰু চেচে আৰু বুজিছা বাৰু খুৰাইদেউ আমি যাওঁ যোৱা দেই মৰমী যোৱা তোমাৰ নামটো মৰমী মৰম লগাই হ'লা বুজিছা লগতহে দক্ষিণী লৈ আহিলা কৃষ্ণ মৰ্ণিং বা তোমালোকে এইখন কেনেকুৱা গাঁও আছিল মানুহ কেনেকুৱা ব্যৱহাৰ কৰে নে ৰাম একেবাৰে কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিছে কৃষ্ণ মই দক্ষিণী নেকি তোৰ দাঁতহে দি চলাহে তোৰ দক্ষিণী বুলি নক'ব কেলে আকৌ মোৰ দেখা নাই কেনেকুৱা ডিপ্লেপছে হা একেবাৰে মোৰ হাতলৈ চাবা নে ভৰিলৈ চাবা নে চোৱা আকৌ তুমি বুজিছা চুলি চোৱা তোমাৰ চুলি চোৱা মোৰ ভৰি চোৱা তোমাৰ ভৰি চোৱা আৰু তোমাৰ দাঁত চোৱা মোৰ ডালিম গুটি যেন দাঁত তোমাৰ জবকা গুটি যেন দে হ'ব দিয়া তোমাৰ লগত আজিৰ পৰা নাহো আৰু মোৰ জবকা দাঁতলৈ দেই ব'লা ল'ৰাহেঁত আজি ভাওনা নাটক খুলিম বুলি ভাবিছো নহয় তহঁতি আহিবি দেই নামঘৰলৈ বৰ্তা আজি নাটক খুলিব নেকি নাটক খুলিবৰ কাৰণেহে মাতিছো আকৌ তেনেহলে মই ভাওনা পাত এটা এবাৰ ল'ম দেই লবি কেলে নলবি চবকে দিম দেই মই হনুমানটো ল'ম নহলে তই ভাওনাখনৰ আকৌ নাটকখনৰ নামটো কি নজনাকে হনুমানটো ল'ম বুলি কলি যে হনুমান নাইকিয়া নাটক নেকি সেইখন খুলিব যিখন খুলিব সিদ্ধান্ত কৰি লওঁ তাৰপৰা দিম কি পাত ল'বি তাৰপিছতহে চিলেক্ট কৰিম দেই বৰ্তা এইটোৱে কি পাত লয় হনুমান ই আকৌ নাটকখনৰ নামটো চিলেক্ট নকৰোঁতে হনুমান ল'ম বুলি ক'লে নহয় কালকেতু তই কি ল হনুমান লবি নে তই হনুমান লবি তোৰ দাঁত দি চলাহেঁত চলাহেঁত তই হনুমান লৈ কেনেকৈ ওলাবি তোৰ দেখোন গাত মঙহে নাই এতিয়া গাত মঙহ নাই বুলি মই কি ভাওনা পাত ল'ব নোৱাৰিম নি হনুমান পাতটো মই ল'মেই অৱশ্যে তই হনুমানটো নোৱা নহয় পাৰিবি মেকাব বলত তোৰ দাঁতকেইটা লুকাই যাব বাৰু তহঁতি তৰ্ক বিতৰ্ক কৰি নাথাকিবি দেই এই পেটলা পাইদ আহিলো তাৰপৰা সিদ্ধান্ত কৰি দিব দেই কি আলোচনা কৰিছো ল'ৰাহেঁত কিনো আলোচনা কৰিম বৰ্তাই আজি নাটক খুলিব বুলি কৈছে ভাওনা পাতটা মই ল'ম বুলি কৈছো কালকেতো বাকী ভাও পাত ল'ম বুলি ভাবিলি নি হেও ল'মেই বা মই হনুমানটো ল'ম হনুমান ল'বি ঠিক আছে হনুমানেই ল'বি বাৰু হনুমান বাৰু কোনখন নাটকত আছে তাকে কচোন তই পেটলা কাইদেউ ইনো ক'ৰ পৰা জানিব কাৰ ঘৰ মানে উমনিত কুকুৰা আছে কাৰ ঘৰত হাঁহৰ উমনিত হাঁহ আছে সেইখিনিহে জানে তই অকল যেতিয়া তেতিয়া যে মোৰ কুকুৰা হাঁহৰ কথা কৈ নাথাকিবি আকৌ দেই হ'ব তহঁতি দেখোন কাজিয়া কৰি মৰিবি এতিয়া এহেঁতি যি কোৱা কৰি থাক মই পাতটা ল'ম বুলি ভাবিছো দেই এইবাৰ নেউলায়ো পাত ল'ম বুলি ভাবিছ নেকি হেও এইবাৰ নেউলা আকৌ কি মন গ'ল তোৰ ভাও পাত ল'বলৈ ভাও নকওঁতে মানে বুঢ়া হলোগে দেখোন এতিয়া এয়া ফিগাৰ দেখিছে দেখোন একেবাৰে অৱস্থাই নাইকিয়া হৈ গৈছে তেও ভাও পাতটা ল'বলৈ মন যায় পেটলা কাইদেউ ইয়াৰ সীতাজনীকে দি দিব লাগে বকে ভাও পাত লওঁ কৰি আছে এনেই ডাং দীঘল মানুহ আৰু লগত হনুমানটো হোৱাব কালকেতু নাটকখন কি খুলিম তাকে সিদ্ধান্ত কৰিব পৰা নাই নহয় বুজিছ উপায়হেঁত বাৰু হেৰি নহয় তই যে আজি বৰ মনটো মাৰি থকা নিচিনা দেখিছো বোপাই কি কবি পেটলা কাইদেউ একেবাৰে ধাৰিয়ে পাতিয়ে গৈছে কি গ'লো তোৰ ধাৰিয়ে পাতিয়ে হয় কি গৈছে তোৰ ধাৰিয়ে পাতি পেটলা কাইদেউ কি যাব নোৱাৰো জানিবই লাগে দেখোন জানিবই লাগে মানে কি হ'ল বাৰু কাহিনীটো কচোন কি হ'ল ধাৰিয়ে পাতি মানে তই পেট বেয়া কৰিছে ন কালিও পৰা একেবাৰে অৱস্থাই নাই লেট্ৰিনলৈও যাব নোৱাৰো বিচনাৰ পৰা উঠিবও নোৱাৰো পিয়াত বহিলেও উঠিব নোৱাৰো চকীত বহিবলৈও উঠিব নোৱাৰো উঠি দিলে দেখোন পোকেই যায় এতিয়া থিয় হৈ আছে টিপা মাৰি সেইটো কাৰণে তই লছ হোৱা নাই মানে এতিয়াহে বুজিছো লছ হ'লে গুচিয়ে যাব নি আকৌ লছ হ'বই ন লছ হ'লেই যাব তই আজি তেতিয়াহ'লে নাটক খোলালে কেনেকে যাবি হয় লোকক হাঁহ কুকুৰা কওঁতে নিজৰ অৱস্থা দেখিছ নে পেটলা কাইদেউ অৱস্থাই বেয়া লোকক হাঁহেহি কালকেতু তই বেছি কেট পৰি নাথাকিবি আকৌ দেই ভূমি ঠিলা মাৰি হ'লেও ভাওনা পাত ল'ম আকৌ তই ভূমি ঠিলা মাৰি হ'লেও ভাওনা পাত ল'বি নেকি ঠিলা মাৰি হ'লেও ল'ম বাৰু হ'ব দে তহঁতি বৰকে লাগি নাথাকিবি হেৰি নহয় তই কি পাত ল'ম বুলি ভাবিছ পিছে মই ভাওনাখন বা নামটো কি সেইটো জানিলেহে ক'ব পাৰিম কি পাত ল'ম
তেও মনে মনে ভাবিছো যদি ৰামায়ণৰ নাটক খোলা হয় ৰাৱণটোকে ল'ম বুলি ভাবিছো। এতিয়া বৰ বেলেগ পাত চিলেক্ট কৰিলি দেই। ৰাৱণহে ল'বি নেকি? বুলি ভাবিছো পেটলা বাইদেউ দেই। বাৰু এইবাৰ তেতিয়াহ'লে তিয়াই কি ৰাৱণ ল'ম বুলি ভাবিলি? বাৰু হ'ব দে, নাটকখন চিলেক্ট কৰি লওঁ, তই ৰাৱণে লওঁ নে কি ল'বি আৰু দেই। বাৰু হ'ব, এতিয়া গধূলিলৈ গোটেইখন যাবি নামঘৰলৈ, এই ভাওনা নাটকখন খুলিব লাগিব দেই। যোৱাটো যাম বৰ্তা, খালি এই কালকটো পিছত এটা লাগিবই নহয়। কালকটো পিছত আকৌ কি লাগে? নহয় ই গধূলি ওলাই যাম মানে কাৰোবাৰ ঘৰত আকৌ কুকুৰা হাত বাই বুলিহে ভয়। সেইটো কথা। সেই নকয় এইবোৰ নকয়। হ'ব দে, যা। বৰ জিতি কথা কৈ নাথাকিবি দেই, মই ঘৰত কৈ দিম আকৌ দেউতাৰ আগত। কবি তোৰ বাপে শিক্ষা দিছে, তোৰ বাপে চুৰহে, তামোল চুৰহে। বাৰু হ'ব দে, তহঁতি কাজিয়া কৰি থাকিবি, তেতিয়া ঘূৰা ঘূৰি যা আৰু গধূলিলৈ নাটকলৈ আহিবি দেই, যা।